हेलो एवरीवन आपनालोक सकलोके मोर चेनेलर नतुन एटी भिडिओলৈ स्वागतम जनाइछु। आशा करिछु आपनालोक सकलोৱে भाले आछे आरो আজি मोर भिडिओটো हल रेसिपिर ओपरत। আজি মই বনাম এগ রোল। গতিকে আহকচোন চাই লওক এনেদৰে মই এগ রোল বনাও। এগ রোল বনাবলৈ মই পিয়াজ এটা কাটি লৈছো, এনেদৰে গাজৰ কাটি লৈছো সৰু সৰুকে আৰু বন্ধাকবি, ময়দা লৈছো 1 কাপতকৈ অলপ কম আৰু সেম 1 কাপতকৈ কম অলপ মই আটা লৈছো, দুটাই লৈছো। আপোনালোকে ইচ্ছা কৰিলে অকল আটা বা ময়দা ব্যৱহাৰ কৰিব পাৰে। তাৰ পিছতে ইয়াত মই অলপমান নিমখ দি দিছো, তাৰ পিছতে ৰিফাইন তেল দি এখিনি শুকানে ভালদৰে মিক্স কৰি লম। আগত শুকানে মোৰ মিক্স কৰা হৈ গৈছে আৰু এতিয়া মই অলপ অলপকে পানী দি এখিনি ভালদৰে মঠি লম। একেবাৰে পানীখিনি নিদিম। এয়া আমাৰ হৈ গৈছে মঠি লোৱা আৰু এতিয়া এইখিনি 15 মিনিটৰ কাৰণে ঢাকন লগাই থৈ দিম, ৰেষ্ট কৰিবলৈ দিম। আৰু এতিয়া মই ষ্টাফিংখিনি ৰেডি কৰি লম। তাৰ কাৰণে পেন এখনত অকণমান ৰিফাইন তেল দি লৈছো। তাৰ পিছতে কাটি থোৱা পিয়াজখিনি মই আধাই দিছো, কেঁচাই অলপ থৈ দিছো, পিছত লাগিব এইখিনি। তাৰ পিছতে মই গাজৰ আৰু বন্ধাকবি দি দিছো। নিমখ দি দিছো। তাৰ পিছতে এইখিনি অলপ সময় লৰাই মই জালুকৰ গুৰি দি দিম। ইয়া অকণমান দি দিছো। এতিয়া মই দি দিছো গ্ৰীন চিলি সস, তাৰ পিছতে দি দিম ৰেড চিলি সস আৰু মই টমেটো সসটো দিবলৈ পাহৰি থাকিলো। আপোনালোকে দি দিব, দিলে আৰু টেষ্টটো ভাল হয়। আৰু এতিয়া এইখিনি ভালদৰে মিক্স কৰি অলপ সময় ভাজিম, বেছিও ভাজিব নালাগে। এনেদৰে লৰাই লৰাই অলপ সময় ভাজি লম। তাৰ পিছত একেবাৰে লাষ্টত মই চাট মছলা দি দিছো অলপ। আৰু ইয়া আমাৰ ৰেডি হৈ গল ষ্টাফিংখিনি। আৰু এইফালে আমাৰ আটা আৰু ময়দাৰ ডটো ৰেষ্ট হৈ গৈছে 15 মিনিট। আৰু এতিয়া অলপ সময়ৰ কাৰণে মঠিম, তাৰ পিছতে ৰুটিটো বনাই লম। মই 4টা বনাম এগ রোল, 4টাৰ মাপে মই লৈছো। আৰু এতিয়া শুকান আটা লগাই লগাই ধুনিয়াকে ৰুটিখন বেলি লম। আৰু এনেদৰে চাৰিখন মই বেলি লম প্ৰথমে। এয়া আমাৰ 4খন ৰুটি বেলি লোৱা হৈ গল। এতিয়া মই তাৱা এখন বহাই দিছো আৰু ইয়াতে ৰুটি দি দিছো। আৰু ৰুটিখনত দুয়োফালে এনেদৰে মই চামুচেৰে অকণমান তেল লগাই দিছো। আৰু এনেদৰে মই 4খন ৰুটি বনাই লম প্ৰথমে। তাৰ পিছতে মই পেন এখনত তেল দি দিছো। আৰু ইয়াতে মই ফেটি লোৱা কণী এটা দি দিম। আৰু এনেদৰে কণীটো যেতিয়া আধা হৈ যাব, তলৰ পৰা অলপ অলপ ফুলি আহিব, সেইখিনি সময়তে মই ৰুটিটো ওপৰত দি দিম, যাতে কণী আৰু ৰুটিটো এটাই আনটোক ভালদৰে লাগি ধৰে। আৰু সাইডে সাইডে যিখিনি আছে এনেদৰে মই ঠিক কৰি দি আছো।
ৰুটিখন আমাৰ ৰেডি হৈ গ'ল আৰু এতিয়া মই ইয়াৰ মাজত ষ্টাফিংখিনি দি দিছোঁ, বেছিকৈ দি দিছোঁ। আৰু ইয়াতে মই কেঁচা পিঁয়াজো দি দিম, কেঁচা পিঁয়াজটো দিলে খাবলৈ ভাল লাগে। আৰু মই টমেটো চচ দি দিম, কাৰণ এইখিনি মই প্ৰথমে দিয়া নাই আৰু এতিয়া দি দিছোঁ। একো নাই, দিলেই হয়। আৰু এতিয়া মই এনেদৰে ৰোল কৰি দিছোঁ, ৰোল কৰি মই টিচু পেপাৰ এখনেৰে মেৰিয়াই দিছোঁ এনেদৰে। আমাৰ ৰেডি হৈ গ'ল এগ ৰোল। আৰু এতিয়া মই বাকী কেইটা এগ ৰোলো বনাই ল'ম একে ধৰণেৰে। আৰু আপোনালোকে ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে বহুত ধন্যবাদ। আৰু পাৰিলে আপোনালোকেও ৰেচিপিটো ঘৰত বনাবলৈ ট্ৰাই কৰিব, খাবলৈ সঁচাকৈ বহুত টেষ্টি হৈছিল। ভিডিঅ'টো চাই কেনেকুৱা পালে কমেণ্ট কৰি জনাব, ভিডিঅ'বোৰ লাইক কৰিব, শ্বেয়াৰ কৰি দিব আৰু লগতে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু লগতে থকা বেল আইকনটো দবাই অল কৰি দিব। লগ পাই আছোঁ অতি সোনকালে অন্য এটা ভিডিঅ'ত। আজিলৈ ইমানেই, বাই বাই।